এতিয়া শৰতৰ বতৰ সমাগত ৰাস মহোৎসৱ মাজত মাত্ৰ কেইটামান দিন বাকী সকলোতে চলিছে যেন এতিয়া ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ সমান্তৰালকৈ নগাঁও কঠিয়াতলি কঁঠালগুৰি নামঘৰ প্ৰাংগণতো চলিছে ৰাসৰ আখৰাৰ পূৰ্ণ প্ৰস্তুতি কঁঠালগুৰি বাৰগাঁও ৰাস উদযাপন সমিতিৰ ব্যৱস্থাপনাত অহা ইংৰাজী 22 আৰু 23 নৱেম্বৰত দুদিনীয়াকৈ এই স্থানত ৰাস উৎসৱ পালন কৰা হ'ব এই উৎসৱৰ বাবে ইতিমধ্যে আখৰা কৰাত ব্যস্ত হৈ পৰিল গাঁওখনৰ যুৱতী বোৱাৰীসকল সৰু তালৰ তালে তালে বিভিন্ন ভংগীমাৰে প্ৰাণ ঢালি সকলোৱে নাচিলে এপাক ৰাসৰ আখৰা চাবলৈ আহিল গাঁওখনৰ বহু লোক উল্লেখ্য যে এই বৰ্ষত 49তম বৰ্ষত শ্ৰী শ্ৰী কৃষ্ণ ৰাস উৎসৱৰ উদযাপন কৰা এই উৎসৱলৈ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে কঁঠালগুৰি সমূহ বাইগীয়া ৰাস সমিতিৰ উদ্যোগত বিগত কেইবছৰৰ দৰে এই বছৰো আমি বৰ উলহ মালহেৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসক্ৰিয়া কেলিগোপাল নাটকখনি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ পোনপ্ৰথমে আমি সমূহ সংবাদ মাধ্যমৰ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটো আহি আমাৰ অনুষ্ঠানটো প্ৰচাৰ কৰি আগুৱাই নিয়াৰ বাবে অহা বছৰলৈ আমাৰ 50তম সোণালী জয়ন্তী বৰ্ষ হ'ব আমাৰ এইবাৰ 49 বৰ্ষ গতিকে এই বছৰ আমি দুদিনীয়া কাৰ্যসূচী লৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসক্ৰিয়া কেলিগোপাল নাটকখন মঞ্চস্থ কৰিবলৈ ওলাইছোঁ প্ৰথমৰ দিনা আমাৰ মঞ্চস্থ হ'ব মহাৰাস আৰু দ্বিতীয় দিনা হ'ব আমাৰ সদৌ অসম ভিত্তিত যুৱকসকলৰ দ্বাৰা প্ৰথম গোপীৰ ল'ৰা ৰাসে কম্পিটিশ্যন হ'ব দ্বিতীয় দিনা তাৰ কাৰণে সকলো সমূহ ৰাইজক সহায় সহযোগিতা লগতে যিসকলে আমাৰ এই ল'ৰা ৰাসখনত বা আমাৰ অন্তৰ্ভুক্ত হ'ম বুলি ভাবিছে তেখেতসকলক আমি সমিতিৰ তৰফৰ পৰা সাদৰেৰে নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ ধন্যবাদ